আসসালামু আলাইকুম, নমস্কার। আজি আমি এজন বিশেষ ব্যক্তিৰ লগত আপোনালোকক পৰিচয় কৰাই দিম, যিজন ব্যক্তিৰ অৱদান আজি এই সমাজখনত বহুত বেছি, যিয়ে সুদীৰ্ঘ বহু বছৰ কাল আমাক শিক্ষাদান কৰি আহিছিল আৰু সেই ব্যক্তিজন আজি প্ৰায় 7-8 বছৰ কাল ধৰি অৱসৰ হৈ আছে আৰু এখেতৰ মনৰ কথাবোৰ আজি আপোনালোকলৈ দাঙি ধৰিম। আজি এখেতৰ যি অৱদান এই সমাজখনত, আজি মেৰশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ ছাৰজনে বহুত দিনকাল শিক্ষকতা কৰিছিল। এই বিদ্যালয়খনৰ বিষয়ে আমি কিছু কথা আমাৰ ছাৰৰ পৰা আমি জানিব বিচাৰিম আৰু বিশেষকৈ আমি আমাৰ ছাৰক আমি ধন্যবাদ জনাইছো যে ছাৰে আমাক এই সাক্ষাৎকাৰত অলপ সময় দিয়াৰ বাবে। ছাৰ, আপুনি ভালে আছে? নিশ্চয় নিশ্চয়। এতিয়া সিজনে যেনেকুৱা ৰাখে এনেকুৱাই থাকিব পাৰোঁ। ছাৰ, আপোনাৰ পৰা মানে এটা কথা আমি জানিব বিচাৰিম। ছাৰ, নিশ্চয় আপুনি মানে বহুত বছৰ কাল মেৰশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল আৰু মই জনামতে আপোনাৰ ডাঙৰ ককায়েক এইখন বিদ্যালয়ৰ ফাউণ্ডাৰ টিচাৰ আছিল আৰু উদ্যোক্তা আছিল। আৰু এইখিনিও মই জানো, মানুহৰ মুখৰ পৰা বহুত কথাই শুনিছোঁ, আপুনি এইখন বিদ্যালয়ৰ প্ৰথম বেচৰ প্ৰথম উত্তীৰ্ণ কৰা এজন ষ্টুডেণ্ট আছিল। এই বিদ্যালয়খনৰ ইতিবৃত্ত বিষয়ে আপুনি কি জানে? আপুনি যদি অলপ বিতং দাঙি ধৰে, দৰ্শকে নিশ্চয় এই বিদ্যালয়খনৰ বিষয়ে বহু কথাই জানিব পাৰিব। আমি আপোনাৰ পৰা এই কথাখিনি জানিব বিচাৰোঁ। ঠিক আছে। মানে এইখন বিদ্যালয়ৰ ইতিহাসৰ কথা ক'বলৈ গ'লে তাৰ আগতে মই কিছু কথা কৈ ল'ব লাগিব। হয় ছাৰ, হয়। তাৰমানে এইখন বিদ্যালয় স্থাপন হোৱাৰ 1 বছৰমান আগত আমাৰ বৰ্তমান যিটো মুন্সি মাহবুব আলী মেমৰিয়েল এম.ই. মাদ্ৰাছা, সেইটো স্থাপন হৈছিল। তাতে মই ইছুপুৰ MD স্কুলত তেতিয়া ক্লাছ 4, 5, 6 তিনি ক্লাছ আছিল স্কুলত। তাতে 4-5 পঢ়াৰ পিছত মই যেতিয়া 6ষ্ঠ শ্ৰেণীত গ'লোঁ, তেতিয়া এইখন ME স্কুল স্থাপন হ'ল আৰু মোৰ সেই ককায়েক। ছাৰ, স্কুলখনৰ নাম বা কি আছিল অলপ কৈ যাব? তেতিয়া মুন্সি মাহবুব আলী মেমৰিয়েল এম.ই. মাদ্ৰাছা। তাক মোক ইছুপুৰৰ পৰা লৈ আহিল। কেৱল মোকেই নহয়, এই অঞ্চলৰ ভালেখিনি প্ৰায় 15-20 জনমান ছাত্ৰ ছাত্ৰী তাৰ পৰা কৈ মিলিয়ে লৈ আহিল। লৈ অহাৰ পিছত তাতে 1 বছৰমান পঢ়িলোঁ। 6ষ্ঠ শ্ৰেণীত মই পঢ়িলোঁ। পঢ়াৰ পিছত এইটো 1969 চনৰ কথা। মই ইয়াৰ পৰা 6 পাছ কৰিলোঁ। পাছ কৰাৰ পিছত ইয়াত আৰু মানে হাইস্কুল নাছিল। হাইস্কুল নথকাৰ কাৰণে মই নাংলালৈ গুচি গ'লোঁ। তাতে মই 7ম শ্ৰেণীও পঢ়িলোঁ। কিন্তু ইয়াতে এষাৰ কথা কৈ যাব লাগিব, এইটো যে মেৰশ্বৰ হাইস্কুলখন স্থাপন হোৱাৰ 3-4 বছৰমান আগতে ইছুপুৰ হাইস্কুল স্থাপন হৈছিল আৰু তাতে মুছলিম উদ্দিন নামৰ এজন মানুহ আছিল। সেই সময়ত সেই মানুহজন MA পাছ আছিল আৰু তেওঁৰ অধ্যক্ষতাত আৰু তেওঁক প্ৰধান শিক্ষক হিচাপে তাতে নিয়োগ কৰি স্কুলৰ স্থাপন কৰা হৈছিল। স্কুল 3 বছৰ খুব ভালদৰে চলিল। প্ৰত্যেক ঘৰে ঘৰে তেতিয়া লজিং প্ৰথা আছিল। বহুত অঞ্চলৰ মানুহ আহি ঘৰে ঘৰে লজিং থাকিছিল। কিন্তু সেই মুছলিমুদ্দিন ছাৰে কি কৰিলে, হঠাতে এদিনাখন ৰাতি টালি টোপোলা বান্ধি ইয়াৰ পৰা গুচি সেই সময়ত পাকিস্তান গুচি গৈছিল। তেতিয়া সময় কেতিয়া আছিল? আপোনাৰ ইয়াৰটো কেতিয়া আছিল? এইটো আছিল 66, 67, 68 এই 3 বছৰ ইয়াৰ ভিতৰতে আছিল। এইটো
একেবাৰে সঠিক কথা সঠিক সঠিক তাৰপিছত তেওঁলোকে এই গুচি গ'ল গুচি যোৱাৰ পিছত আৰু সেই স্কুল চলোৱাৰ মানুহ আৰু নাথাকিল নিশ্চয় নেতৃত্বনীয় মানুহ মানুহ নাছিলে গতিকে স্কুলখন ভাঙি গ'ল এতিয়া মই পাছ কৰিলে ক'ত পঢ়িম তেতিয়া মই নাংলালৈ গুচি গ'লোঁ গুচি যোৱাৰ পিছত 1 বছৰ পিছত এই অঞ্চলৰ মানুহ মানে বিশেষ কৰি ইছুপুত্ৰক বাদ দি এই অঞ্চলৰ মানুহ বুজিলৈ চিকাৰী মেনেশ্বৰ দুবাচুৰী এইখিনি মানুহ তেতিয়া কিছু মানুহবিলাক যদিও অশিক্ষিত আছিল কিছুমান মানুহ কিন্তু শিক্ষাৰ প্ৰতি বৰ আগ্ৰহ আছিল এইটো মই বৰ মানে এটা আচৰিত হওঁ যেনে মকছেদ যোদ্ধাৰ আলি যোদ্ধাৰ শিক্ষিত আছিল আৰু হাজি মাজুম আলী চৰকাৰ তাৰপিছত ৰস্তম দাৱানী আব্দুল হামিদ ভূঞা খয়ৰুদ্দিন আহমেদ এইবিলাক মানুহ মিটিং কৰি ক'লে যে তেওঁলোকে যিহেতু স্কুলখন নকৰিল গতিকে আমি স্কুল কৰিম হাইস্কুল কৰিম কিন্তু তাতে যিখন টিনৰ স্কুল কৰা হৈছিল টিনৰ খুব ভালকৈ কৰা হৈছিল কিন্তু যেহেতু আমি এই অঞ্চলৰ মানুহে বেছিকৈ তাতে টকা পইচা খটালোঁ সেই ঘৰখন কৰিলোঁ খাহিলেও আমি বেছি গতিকে স্কুলখন যেহেতু সিহঁতে নকৰে বৰ্তমানে চলাই থকা নাই গতিকে স্কুলখন আমি তাৰ পৰা উঠাই লৈ পিছত এই কথা প্ৰচাৰ হ'ল যে মেডিচৰ অঞ্চলৰ মানুহে স্কুলখন ইয়াৰ পৰা উঠাই লৈ যাব ইছুপুৰৰ পৰা ইয়াৰ পৰা লৈ আহিব এইটো লৈ মানে বিৰাট এটা সংঘাতৰ সৃষ্টি হ'ল কিবা এটা দিনত মানে এওঁলোকে যিদিনাখন স্কুলখন খুলিবলৈ যাব তাৰ এইফালৰ পৰা প্ৰায় হাজাৰ হাজাৰ মানুহ জং লাঠি ইত্যাদি তৰোৱাল পৰ্যন্ত এইবিলাক লৈ পেলাই স্কুলৰ পৰা আগবাঢ়ি আহিব স্কুল খুলিবৰ কাৰণে আৰু লৈ আহিবৰ কাৰণে ঠিক সেইদৰে সেইফালৰ পৰাও একেদৰে ইফালৰ পৰা মানে লাঠি ঠেঙা লৈ আহি ইফালৰ পৰা লাঠি ঠেঙা লৈ আহি মানে এটা সংঘাতৰ সৃষ্টি সিহঁতে আনিব কিন্তু সিহঁতে আনিবলৈ নিদিব কিন্তু সেই সময়ৰ এটা বিখ্যাত মানুহ আছিল ইয়াতে তোমালোকে নাম শুনিছানে নাই চলাইমান ভূঞা সেইখন MV স্কুলৰ MV স্কুলৰ হেড মাষ্টাৰ আছিল মোৰ শিক্ষক খুব ডিচিপ্লিনেৰী মানুহ আছিলে টিপটপ মানুহ বিৰাট টিপটপ মানে সেইটো সেই কথা আমি ক'বই নোৱাৰোঁ আৰু তো মেট্ৰিকত স্থানো কৰিছিল মেট্ৰিকত স্থান কৰাৰ সময়ত বহুত মানুহ তাক চাবলৈ আহিছিল দূৰ দূৰণিৰ মানে সেইদিনৰে ভাল ছাত্ৰ আছিল মানে মেধাৱী আছিলে সেই মানুহজন দেখিলে যে এইটোতো ভীষণ কথা হ'ব সেই মানুহজনে গলত গামোচা লৈ এবাৰ দৌৰি এইফালে আকৌ দৌৰে এইফালে মানে আপোনালোকে আমি সকলোৱে আমি মুছলিম মানুহ বা সকলোৱে প্ৰত্যেকৰে লগত প্ৰত্যেকৰ সম্বন্ধ আছে এইখিনিৰ ভিতৰত গতিকে যদি আমি এই সংঘাত কৰোঁ তেনেহ'লে তেজৰ নৈ বৈ যাব মানে কথাত ক'বলৈ গ'লে অনেকৰ মাজত ঐক্য অনাৰ চেষ্টা কৰিছিল মানে বিৰোধৰ মাজত সংহতি অনাৰ চেষ্টা কৰিছিল ইয়াক কি বিচাৰ দিব লাগে বিচাৰ মই দিম কিন্তু আপোনালোকে অনুৰোধ কৰিছোঁ মই গলত গামোচা লৈ কৈছে একেবাৰে মই দেখিছোঁ সঁচা কৰিয়ে মানে গলত গামোচা লৈ দিছে এতিয়া মই ইয়াত এটা কথা তেতিয়া আপোনাৰ বয়স কিমান আছিল তেতিয়া মোৰ বয়স মই সপ্তম শ্ৰেণীত পঢ়োঁ বেছি নাছিল নহয় 12 বছৰ হয়তো 10 বছৰ 12 বছৰ মান হ'ব আছিল মই সপ্তম শ্ৰেণীত পঢ়ি আছিলোঁ নাংলাত তেতিয়া 7, 8, 9, 10 4 ক্লাছ আছিলে মানুহজন যিহেতু খুব এজন সন্মানী মানুহ আছিলে মানুহজনৰ কথা দুয়োটা পক্ষই মানি লোৱাৰ পিছত মানুহখিনি একেলগ কৰি তেওঁ এটা ডেট দিলে এই বালাগুদামত যিটো LP স্কুল আছিলে ইয়াৰ আগতে LP স্কুলখন খুব ডাঙৰ আছিলে তাতে এটা মিটিং মাতি দিলে ডেট এটা দিলে সেইটো ডেটৰ কথাটো মোৰ মনত নাই কিন্তু সেইটো মিটিঙত মই এনেই তেতিয়া যদিও সৰু মানুহ যে আৰু স্কুলখন যিহেতু চাবলৈ গৈছিল ক্ষেত্ৰৰ মূৰতেই গতিকে চাবলৈ গৈছিলোঁ তাতে বহুত কথা বতৰা হোৱাৰ পিছত তেওঁলোকে ক'লে যে নহয় স্কুল আমি নিদিওঁ কাৰণ স্কুল আমি আকৌ কৰিম আকৌ কৰিব নেকি
বোলে কৰিম এতিয়াতো মাৰ্চ ছিজন, আমি বছৰ ষ্টাৰ্টিং আৰম্ভ হ'লে আমি এইটো আকৌ ষ্টাৰ্ট দিম। তেতিয়া সেই চলেমান ভাই ক'লে যে কথাটো বেয়া নহয়, যে স্কুল তেনেহ'লে দুখনেই হওক, যিহেতু ডিষ্ট্ৰিক্ট দুটা বেলেগ। এটা ডিষ্ট্ৰিক্ট হ'লে ইমান এই ওচৰতে দুটা স্কুল হোৱাটো অসম্ভৱ আছিল। গতিকে এওঁলোকে যদি কৰে কৰক। কিন্তু চলমান ভাইয়ে সিহঁতক এটা প্ৰশ্ন কৰিলে যে আপোনালোকে যদি স্কুলটো নুখুলে তেনেহ'লে কি কৰিব? তেওঁলোকে ক'লে যে যদি আমি খুলিব নোৱাৰোঁ কোনোমতেই তেনেহ'লে স্কুলখন দি দিম। আমাৰ ফালৰ মানুহ ক'লে যে ঠিক আছে, যে এতিয়াতো ইয়াক লৈ আমি মাৰামাৰি কৰিব নোৱাৰোঁ, তেনেহ'লে আমিও স্কুল খুলিম। বুজিছে কথাটো? গতিকে তেওঁলোকে আহি ইয়াতে এটা মিটিং কৰিলে। 67 খুব ডাঙৰ মিটিং। 67 নহয়, 68। এই অঞ্চলৰ বহুত দেৱানী মাতব্বৰ যিমান আছিল, দেৱানী মাতব্বৰ বহুত আছিল তেতিয়া, আৰু মানুহবিলাকৰ শিক্ষাৰ প্ৰতি খুব ধাউতিও আছে। আৰু ইতিমধ্যে স্কুলখন হৈছেই, 1 বছৰমান আগতে হৈছে। এইটো হেডমাষ্টাৰ হৈছিল, এই মানুহজন এতিয়াও আছে, আব্দুল হাকিম পিটনাপাৰাৰ। মাজতে এবাৰ প্ৰেচিডেণ্টো হৈছিল। তেতিয়াতো আমাৰ গাঁওসভা বহুত ডাঙৰ আছিলে, প্ৰেচিডেণ্ট হৈছিল। পিছত তেওঁ হেডমাষ্টাৰ হ'ল। 1 বছৰ 2 বছৰ চলাৰ পিছত তেওঁ এইখন ৰিজাইন দি বেচাৰে গুচি গ'ল। তাৰপিছত যেই নহওক 69 চনত আমাৰ এই স্কুল স্থাপন কৰিলে। কিন্তু স্কুল স্থাপন কৰি তেতিয়া মানুহ খুব দুখীয়া আছিল, ইমান দুখীয়া আছিল যে সেইটো কোৱা নাযায়। এতিয়া তেনেহ'লে স্কুল ঘৰখন উঠাব লাগে। পিছত এতিয়া যিটো বাগিখাইটি LP স্কুল, এইটো এটা খেৰৰ ঘৰ আছিল। কিন্তু এটা ভাগ্য আমাৰ ভাল কি, যে সেই বছৰতে সেই স্কুলখনৰ 3 ঘৰৰ চেংচন হ'ল। গভৰ্ণমেণ্টে কৰি দিলে। কৰি দিয়াৰ পিছত তেনেহ'লে এই স্কুলখন তাতে লৈ যোৱা হ'ল। অলপ দীঘলীয়া আছিল স্কুলখন, 30-40 ফুট নিচিনা আছিলে। সেইখন স্কুল এটা ডেট কৰি 2-3 গ্ৰামৰ মানুহ একেলগ হৈ একো দিনতে সেই স্কুলখন আনি এতিয়া যিটো হাইস্কুল, এই বিটাতে সেই স্কুলখন স্থাপন কৰিলে। ক'বলৈ গ'লে মানে গাঁৱৰ ৰাইজৰ, সম্পূৰ্ণ ৰাইজৰ মানে সহমত আছে, পুৰা সহমত। মানে আৰু শিক্ষাৰ প্ৰতি মানে তেতিয়া মানে ধাউতিও বেছি আছিল। ধাউতি খুব বেছি। লিখা পঢ়া জনা নাছিল, লিখা পঢ়া জনা নাছিল। মই এইটো খুব আচৰিত হওঁ, কিন্তু মানুহবিলাকক মিটিং মাতিলে প্ৰত্যেকটো দেৱানী মাতব্বৰ এইবিলাক মানুহ একেবাৰে সঠিক সময়ত মিটিং গোটাইছিল। পিছত তাতে স্কুলখন কৰা হ'ল, সেই LP স্কুলটো আনি পেলাই কৰা হ'ল। আৰু তাৰ যিটো বেৰাটো আছিল এই তাৰাই বাছৰ বাঁহৰ, আৰু সেই বেৰাখিনিও দি দিলে। সেইটো বেৰাই দিলে, অলপ চৰ্ট কৰি আমি অলপমান পাত খৰি সেইটো কালেকশ্যন কৰি বাকীখিনি মানে তাত এওঁলোকে দি দিলে। শিক্ষক হ'ল হেডমাষ্টাৰ হিচাপে মোৰ সেই ডাঙৰ ককাই আব্দুল ৱাহিদ চাহেব, আৰু তাৰ লগত আহিল তোমাৰ আবুল ছাৰ, আৰু তাৰ লগত থাকিল আমাৰ ইছমাইল কেৰাণী। আমাৰ ইছমাইল কেৰাণী ফাৰ্ষ্টতে শিক্ষক হিচাপেই তাতে নিযুক্ত হৈছিল। যেতিয়া সেই বছৰটো BA পাছ কৰাৰ কথা আছিলে, কিন্তু দুৰ্ভাগ্য 2-3 বাৰ দিয়াৰ পিছত তেওঁ আৰু BA পাছ কৰিব নোৱাৰিলে। পিছত তেওঁ কেৰাণী পদত তেওঁ নিযুক্তি দিয়া হ'ল। স্কুলখন আৰম্ভ হ'ল মোক নাংলাৰ পৰা মোৰ তুলিয়ান হ'ল। তাতে যিটো আব্দুল ছাত্তাৰ নামৰ এটা শিক্ষক আছিল, মোৰ ভাইৰে মানে ক্লাছমেট আছিল। মই ক্লাছত থাকোঁতে দেখোঁ যে তেওঁ গৈছে, মানে ভাবিলোঁ যে কিয় আহিল। ক্লাছ হৈ গ'ল, ক্লাছ হৈ যোৱাৰ পিছত মই বাহিৰত আহিলোঁ। ক'লে যে আহা মোৰ লগত এই টিচাৰ্ছ কমন ৰুমত যাম। তাতে গৈ আব্দুল ছাত্তাৰক ক'লে যে আমি এতিয়া বহি আছোঁ, তো বহি থকাতকৈ মনে মনে ভাবিছোঁ তাতে এটা স্কুল কৰিম। স্কুল ঘৰ অলৰেডি স্থাপন কৰিছোঁ আৰু কি, খেৰৰ ঘৰ এখন দি আৰম্ভ কৰিছোঁ। এইটো মোৰ ভাইটিটোক লৈ যাব খোজোঁ। গতিকে তাৰ চাৰ্টিফিকেটখন দি দিলে,
ভাইটিক মই লৈ যাম। কিন্তু হেডমাষ্টাৰ আছিল, তাৰ নাম আছিল হাছান আলী। তেওঁক সেই ছাত্তাৰ চাহাবে ক'লে যে মোৰ ক্লাছমেট আহিছে যদি ঘূৰাই দিয়াটো সম্ভৱ নহ'ব, আমি চাৰ্টিফিকেটটো দি দিয়ক। লগে লগে চাৰ্টিফিকেটটো তাত দি দিলে। তাৰপিছত আহি ইয়াতে মই এডমিশ্যন ল'লোঁ। এডমিশ্যন বিভিন্ন ঠাইৰ পৰা মোটামুটি 11জনমান হ'লোঁ। ইয়াতো আছিল দুবছৰীৰ ফজৰ আলী, তাৰপিছতে যে এছহাকালি আছিল মাষ্টাৰ, এওঁ আছিল পাহাৰঘাটাৰ। তাৰপিছত এই নিচান আছে নহয়, নিচান আছিল। নিচানৰ ঘৰতে এজনী ভিখাৰীণী থাকিছিল। তেওঁৰ এটা ল'ৰা আছিল, নাম আব্দুৰ ৰহমান আছিল। সেই তেওঁ আছিলে। আৰু আহিছিল পাহাৰতলীৰ পৰা এটা এছামিছ মুছলিম ল'ৰা ছফিউৰ ৰহমান, আৰু অভয়পুৰীৰ পৰা আহিছিল সুনীল দাস নামৰ আন এটা ল'ৰা। এনেকৈ মোটামুটি আৰু কি, আৰু চিমলাগুৰিৰ পৰা, এইবাৰ চিমলাগুৰি 11জনমান হৈছিল। 11জনমান হৈছিল। 11জন আমি 8ৰ পৰা 9ত গ'লোঁ, 9ৰ পৰা 10ত গ'লোঁ। 10ত যোৱাৰ পিছত লাষ্টত ঘটনা এটা ঘটিল তাতে, যে আমি মেট্ৰিক দিয়াৰ পাৰ্মিশ্যনটো আমাৰ আহি নাপালে। আহি নাপালেও কিন্তু তেতিয়া এটা সুবিধা আছিল কি, অন্য কোনো এটা গভৰ্ণমেণ্ট স্কুলৰ থ্ৰুতে সেইখন পৰীক্ষা দিব পৰা গৈছিলে। গতিকে আমাৰ ইয়াত সেই 11জন ছাত্ৰ আমি সেই নাংলা হাইস্কুলৰ জৰিয়তে আমি পৰীক্ষা দিলোঁ। ইয়াতেতো মেট্ৰিক চেণ্টাৰ আছিল, কিন্তু লেংগুৱেজৰ পৰা যেতিয়া কাৰ্ণিং শিকে তেতিয়াৰে স্কুলখন গভৰ্ণমেণ্ট হোৱা নাছিলে। পিছত আমি মেট্ৰিক পৰীক্ষা দিলোঁগৈ তেতিয়া সৰ্বকত মই মানে সেইটো ছেকেণ্ড ইয়াৰ আছিল। তেতিয়া ইয়াৰটো কিমান আছিল? কোনটো আপুনি যেতিয়া মেট্ৰিকটো দিলে? 1973 আছিল। 73 তাতে পৰীক্ষা দিলোঁ। পৰীক্ষা দিয়াৰ পিছত মানে ৰেজাল্ট হ'ল। মানে তেতিয়া ৰেজাল্ট হ'ল না নহ'ল জনাটো খুব কঠিন আছিল। মানে ৰেডিঅ' নাছিল, টিভি নাছিল, একো নাছিল, অনলাইন কোনো চিষ্টেমে না, কোনো চিষ্টেম নাছিলে। মই মোৰ দেউতাকৰ লগত মৰণা মাৰি আছোঁ। ইতিমধ্যে এই মানে বাহিৰ চোতালত মৰণা মাৰি আছোঁ। আব্দুল কাদের নামৰ এটা মানুহ আছিল এই দুবছৰীত। সেই মানুহজন চাইকেল মাৰি আহি মোৰ ঘৰৰ সন্মুখত তাতে নামিল। নামি চাইকেলখন তাতে ৰাখি লাহে লাহে আমালোকৰ ওচৰত আহিল। কয় যে মুন্সি ভাই খবৰ এটা পাইছা না? কিহৰ খবৰ? কয় যে আপোনাৰ ভাইটো আপোনাৰ ল'ৰাটো মেট্ৰিক দিছিল না এইবাৰ? বোলে হয় দিছিলতো। কয় যে সিটো পাছ কৰিছে। মানে তেতিয়াৰ সময়ত পাছ কৰাটোই সুখৰ খবৰ। তেওঁ পাছ কৰিছে। ক'ত জানিলে? কয় যে মই লেংগুৱেজ শুনি আহিলোঁ যে মেঘেশ্বৰৰ এটা ল'ৰা পাছ কৰিছে। মানে তেতিয়া পাৰ্চেণ্টেজৰ হাৰ আছিল 12ৰ পৰা 15। মানে বহুত দিন আগৰ কথা, 1973 ৰ কথা, মানে বহুত দিন আগৰ। তেতিয়া আপোনাৰ ফুল মাৰ্কছৰ পৰীক্ষা কিমান দিব লাগিছিল? পাৰ সাবজেক্টত 100 দিব লাগিছিল। প্ৰত্যেকটোতে 100। 6টা সাবজেক্ট আছিল, 6টাতে 100। এছামিছ, ইংলিছ। তেতিয়া আপুনি এই খবৰটো যেতিয়া পালে, মানে 11জন ল'ৰা পৰীক্ষা দিলে তেতিয়াৰ সময়ত, এই 11জনৰ ভিতৰত আপুনি অকলে পাছ কৰিলে? মই অকলে পাছ কৰিলোঁ। আৰু তেতিয়াৰ সময়ত অকলে পাছ কৰাটো মানে বহুত ডাঙৰ কথা আছে। বহুত ডাঙৰ কথা। তেতিয়াৰ অনুভৱটো আপোনাৰ কি আছিল? যে আপোনাৰ খবৰটো পোৱাৰ পিছত আপোনাৰ অনুভৱ বা আপোনাৰ পৰিয়ালৰ অনুভৱটো কি আছিল? পৰিয়ালৰ অনুভৱটো মানে তেতিয়া প্ৰায় স্বাভাৱিকেই আছিলে। মোৰ মানে মনে মনে অলপ দুখ লাগিল যে আৰু দুটা এটা ছাত্ৰ ছাত্ৰী পাছ কৰিলে। এইটো লগাৰ কথা, মানে একেলগে পঢ়িলোঁ। আপাতত 2-4জন পাছ কৰিলে ভাল আছে। কোনো এখন কলেজলৈ গ'লে একেলগে গ'লোহেঁতেন, ভাল লাগিলহেঁতেন। এতিয়া যিটো কলেজতে মই যাম তাতে মই অকলে থাকিব লাগিব। এইটো মোৰ মানে এটা বেয়া লাগিছিল আৰু কি। তাৰপিছত যেই নহওক কিয়, পাছ যদি কৰা নাই আৰু উপায় কৰাৰ নাই। তাৰপিছত মই গৈ অয়গুৰি কলেজত নাম লগালোঁ। এতিয়া আমাৰ শিক্ষক হিচাপে এই 3 বছৰত ফাৰ্ষ্টত আমাৰ হেডমাষ্টাৰ, তাৰপিছত থাকিল কেৰাণী আমাৰ ভূগোল লৈছিল।
ভূগোল লৈছে মানে কেৰাণী মানে আমাৰ এই যে ইছমাইল ইছমাইল হুছেইন কেৰাণী, ছাৰ যে অ, আছে অ, তো আমাৰ ভূগোল লৈছে যদি BA পাছ কৰিব পৰা নাছিল কিন্তু শিক্ষক হিচাপে খুব ভাল আমাৰ ভূগোল লৈছিল তাৰপিছত আমাৰ হিন্দী ছাৰ যিটো এই আবুল ছাৰ অসমীয়া লৈছিল অসমীয়াত খুব পাৰ্গত আছিল মানে কিন্তু দুৰ্ভাগ্যবশতঃ মানে হিন্দী ছাৰো মানে তেওঁ BA পাছ কৰিব নোৱাৰিলে 2-3 মান দিছিলে আমাৰ কেৰাণীও 2-3 মান দিলে দিয়াৰ পিছত সিও পাছ কৰিব নোৱাৰিলে গতিকে আবুল ছাৰক হিন্দী শিক্ষক হিচাপে কুমতীয়াকৈ বহি যে এওঁলোকেতো পাছ কৰিব নোৱাৰিলে এতিয়াতো গভৰ্ণমেণ্টে নামানিব মানে গভৰ্ণমেণ্টৰ কিছুমান ই আছে নিয়ম নীতি আছিল যে এই বছৰ হিন্দী শিক্ষক গ্ৰেজুৱেট লাগিব বা কেৰাণী এটা লাগিব আপাতত শিকিও পাছ হ'ব লাগিব এইটো নহ'লেতো নহ'ব গতিকে কি কৰিব গতিকে সেইসকলক কনভাৰ্ট কৰি ইছমাইল আমাৰ ভাইক তেওঁক কেৰাণী দিলে আৰু আবুল ছাৰ হিন্দী টিচাৰ দি সেইখন কাগজ লিষ্ট পঠাই দিলে আৰু তেতিয়া কিন্তু ৰাজধানী আছিল শ্বিলং তেতিয়া মানে দিছপুৰ নাছিল এইটো 73 আনিল নেকি মানে অসমৰ ৰাজধানী আছিল শ্বিলং তাৰপিছত সেইটো নি সেই শ্বিলঙত নি সেইটো দি আহিল মানে তাৰ পৰা এই কামটো অলপ অলপ কৰি আৰম্ভ হয় স্কুলখন হওঁতে অৱশ্য ভালেখিনি পলম লাগিছিল 70 চনত স্থাপন হ'ল প্ৰায় 1985-ৰ 1 জানুৱাৰীত স্কুলখন হ'ল ইয়াৰ মাজতে আৰু শিক্ষক আহিছিল সেইবিলাকৰ কথা এই ইছুপুৰত মছজিদ মাষ্টাৰ আছিল মাজত তেওঁ কিছুদিন কৰিছিল ফুলবাৰীৰ আছিছ ছাৰ আছিল তেওঁ কিছুদিন কৰিছিল আৰু এই মহম্মদ এই যে যিটো এডভকেট আছিলে মোৰ মামাও তেওঁ কিছুদিন কৰিছিল কিন্তু ইয়াত এটা কথা হ'ল কি যে ছাত্ৰৰ সংখ্যা বহুত হৈ গ'ল যেহেতু শ্ৰেণী হ'ল 4টা ছাত্ৰ নধৰিল পিছত সেইটো LP স্কুলৰ ওচৰতে এটা ক্লাব আছে সেই ক্লাবখনত তেওঁলোকে দি দিলে মানে শিক্ষাৰ কাৰণে ত্যাগ কৰিলে এই ক্লাবখন নি তাতে উঠাই দিয়া হওক তাতে যদি এটা ক্লাছ বা ক্লাছ 10 ছাত্ৰ কম আছে গতিকে আপাততে ক্লাছ 10টো যদি তাতে পৰে তেতিয়াহ'লে অলপ ঠাই পাব আৰু সেইটো এইটো আনি উঠালে পতে এতিয়া যেতিয়া মছজিদ ঘৰটো আছে যে তাতে উঠাই দিলে আমি ক্লাছ 10ৰখিনি তাতে আমাক ক্লাছ কৰিছিল এই কদ্দুছ ছাৰ আছিল আবুল কদ্দুছ তেওঁ কিছুদিন পঢ়াইছে মজিদ ছাৰে কিছুদিন পঢ়াইছে মহম্মদ ছাৰে ইংৰাজী লৈছে তাৰপিছত BSc-টো নাছিলে লাষ্টত মই যি বছৰত ক্লাছ 10 পালোগৈ তেতিয়া নেক্সট ছিংগাৰ সুধাংশু ৰয় লাষ্টত তোমাৰ বাবুজী হাইস্কুলত তাতে শিক্ষকতা কৰি তাৰপৰা ৰিটায়াৰ কৰিছে সেই মানুহজন কিছুদিন থাকি পিছত আমাক অংক শিকাইছিল যাৰ ফলত মানে আমি পাছ কৰিব পাৰিলোঁ আচলতে এক কথাত ক'বলৈ গ'লে আচলতে সেই মহান ব্যক্তিসকল যিসকল আজি পৃথিৱীৰ পৰা মানে ত্যাগ কৰিছে বিদায় লৈছে আমি এইখন অনুষ্ঠানৰ পৰা আচলতে এখেতক মানে মৃত্যু আত্মাৰ আমি সদ্গতি কামনা কৰিম এখেত যাতে জান্নাত নসিব কৰে আচলতে এক কথাত ক'বলৈ গ'লে মানে এখেতৰ এই মহান ব্যক্তিত্বৰ কাৰণে আজি আমাৰ এই মেৰেজৰ মানে চৰ বুলিয়ে ক'ব পাৰি মানে এনেকুৱা এটা ঠাইত মানে ইমান ডাঙৰ এটা অনুষ্ঠান মানে এখেতে আমাক দান কৰি থৈ গৈছে এটা সম্পদ বুলি ক'ব পাৰি আজি সেই সম্পদ আছিল বুলি আজি আমি কিন্তু মানে লিখা পঢ়া কৰিবলৈ যে আপুনি যেনেকৈ মানে লাংলাত গৈছিল বা অভয়পুৰীত গৈছিল আমাৰ কিন্তু যাবলগীয়া অৱস্থাটো হোৱা নাছিল আৰু এই দানটো কাৰ আছিল এই দানটো আচলতে ক'বলৈ গ'লে এই মহান ব্যক্তিসকলৰ মানে দানৰ কাৰণে আমাৰ নিচিনা ল'ৰা ছোৱালী বহুত হাজাৰ হাজাৰ ল'ৰা ছোৱালী মানে আমি এই মেৰেজৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িবলৈ সুযোগ লাভ কৰিছো মানে ইয়াতে আৰু এটা কথা আছিল কি যে হাজি মাজুমাৰী চৰকাৰ আছিল যে তেওঁ আছিল আমাৰ স্কুলৰ প্ৰেচিডেণ্ট কিন্তু মানুহজনৰ যে শিক্ষাৰ প্ৰতি ইমান আগ্ৰহ আছিল সেইটো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো তাৰ মাজে সময়ে যে শ্বিলংলৈ যাব লগা হৈছিল তেওঁ নিজৰ খৰচেৰে গৈছিল
মানে উৎসাহটো বহুত বেছি বেছি আহিল মানে পইচা পাতিৰ কোনো কথা নাই এক কথা আমাৰ এই গাঁওখন উন্নতি হ'ব লাগে ইয়াত এটা বিদ্যালয় স্থাপন কৰিব লাগে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি ভাল শিক্ষা পাব লাগে এইটো আছিল মূল উদ্দেশ্য তাৰ মানে এইটো অলপ ভাল আছিল মানে সাংসাৰিক অৱস্থাটো অলপ ভাল আছিল যিখিনি পইচা লাগে এইটো ময়ে দিম এইটো আৰু স্কুলৰ পৰা মই নলওঁ 2-3 যি গৈছে সেই নিজৰ খৰচেৰে গৈছে আহিছে তাৰপিছতেই তাৰ পৰা কাটি আহিল গুৱাহাটীৰ পৰা কিছুদিন পিছতে আহিল ধুবুৰীৰ পৰা কিছুদিন পিছতেই আহিল বঙাইগাঁও নহয় গোৱালপাৰাৰ পৰা কিছুদিন পিছতেই আহিল স্কুলৰ সকলো কৰ্মকাণ্ড বঙাইগাঁৱৰ পৰা লাষ্টত মানে আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম ছাৰ আপোনাৰ পৰা মানে আপুনি যিহেতু সেইখন বিদ্যালয়ত মানে যিখন বিদ্যালয় সেই মহান ব্যক্তিসকলে গঢ়ি থৈ গৈছে বিদ্যালয়খনৰ নাম কি আছিল মেৰস্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় সেইখন বিদ্যালয়ত আপুনি সেই সময়ত 11 জনৰ ভিতৰত আপুনি এজন উত্তীৰ্ণ হোৱা ব্যক্তি আছিল আকৌ সেইখন বিদ্যালয়ত আপুনি কিন্তু বহুত বছৰকাল শিক্ষকতা কৰিছে মানে এই শিক্ষকতা সম্পৰ্কে আপুনি কেনেকৈ সেইখন বিদ্যালয়ত এপইণ্টমেণ্ট পালে আৰু সেইখন বিদ্যালয়ত এই সুদীৰ্ঘকাল আপুনি শিক্ষকতা কৰিলে আপোনাৰ মানে কিমানজন ছাত্ৰ ছাত্ৰী আপোনাৰ পৰা মানে আঁতৰি গ'ল বা আপোনাৰ এনে কোনো ঘটনা আছে নেকি যে যি ঘটনা আজিলৈ কিন্তু এটা স্মৃতি হৈ ৰৈ আছে এনেকুৱা ঘটনা আপোনাৰ মাজত কিবা আছে নেকি যদি আছে অলপ জনাবলৈ চেষ্টা কৰিব মানে স্কুলত শিক্ষক এজন লাগে তাতে মই দৰখাস্ত কৰিলোঁ আৰু কৰিলে মানে ইয়াৰটো কেতিয়া আছিল যেতিয়া আপুনি দৰখাস্তটো 1980 মই দৰখাস্ত কৰিলোঁ আৰু যে হাছান আছে যে হাছান মাষ্টাৰ তেওঁ কৰিলে আৰু বাহিৰৰ পৰা কোনো নাহিল আৰু এই দুজনে কৰাৰ পিছত মিটিংখন বহিল মিটিংখন তেতিয়া আমাৰ প্ৰেচিডেণ্ট আছিল মহেন্দ্ৰ অধিকাৰী অভয়াপুৰী তাতে এই কথাটো আলোচনা হ'ল যে এইখন স্কুলৰ পৰা প্ৰথমবাৰৰ কাৰণে মেট্ৰিক দি এই ল'ৰাটো ইয়াৰ পৰা পাছ কৰি তাৰপিছত BA পাছ কৰিছে গতিকে পোষ্ট আমি অন্য কাকো নিদিম মানে অপৰচুনিটিটো আপোনাক দি দিলে আমাক দি দিলে মানে ভাল ছাত্ৰৰ কাৰণে আৰু এই মেৰছৰ মানে অঞ্চলৰ গৌৰৱ কঢ়িয়াই আপুনি আনিছে যাৰ কাৰণে এইটো ক'বলৈ গ'লে মানে সন্মানৰ খাতিৰত দিছে মহেন্দ্ৰ অধিকাৰীয়ে ক'লে যে নহয় তেওঁ এইখন স্কুলৰ প্ৰথম বেচৰ ছাত্ৰ 11 জন ল'ৰাই দিছিল এজনো পাছ কৰা নাই মাত্ৰ তেওঁহে পাছ কৰিছে গতিকে এইটো তেওঁ পোৱাৰ যোগ্য এইটো আমি তেওঁক দিব লাগিব গতিকে মই এওঁক দি দিলোঁ আপোনালোকে কোনো কথা নকয় তাকতো সকলোৱে মানিছিল মহেন্দ্ৰ অধিকাৰী সকলোৱে মানিছিল এই যেনেকৈ মোক দিলে 1980 চনৰ 12 আগষ্টত মই পোষ্টত যিকি নহওক আপোনাৰ পৰা বহুত কথা জানিলোঁ মানে বহুত জ্ঞান হ'ল আপোনাৰ পৰা যিখিনি জানিলোঁ এই মেৰছৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আচলতে মানে সুখৰ নাছিল বহুত কষ্টকৰ মানে বহুত কষ্টৰ ফল আছিল মানে এজনৰ অৱদান নাছিল আপোনাৰ মুখৰ পৰা শুনা মতে এই গাঁওখনৰ গোটেইখিনি মানুহ মানে লাঠিত জং লৈ মাৰামাৰি এটা অৱস্থা হৈছিল তাৰপিছতো স্কুল মানে উঠাইছিল এক কথাত স্কুল উঠাইছিল নিজৰ পকেটেৰ ধনেৰে দি দিলে নাই কিন্তু আমি স্কুল কৰিম মানে কৰিয়ে এৰিছিল মানে আমি এখেতলৈ মানে এইখন অনুষ্ঠানৰ পৰা আমি এখেতক ধন্যবাদ জনাম আৰু মৃত আত্মাৰ মানে সদ্গতি আমি কামনা কৰোঁ আৰু এটা কথা আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম বা এইখিনি মেৰছৰ ইতিবৃত্ত আমি শুনিলোঁ এতিয়া আপোনাৰ চাকৰি জীৱনত বহুত ছাত্ৰ ছাত্ৰী পাৰ হৈছে আপোনাৰ বহুত ছাত্ৰ ছাত্ৰী আছিল এই ছাত্ৰ ছাত্ৰীসকলৰ মানে সম্পৰ্কে আপোনাৰ কিবা আছে নেকি যদি আছে আপুনি অলপ জনাব থকাৰ ভিতৰত সেই সময়ত কিন্তু ভালেখিনি ছাত্ৰ ছাত্ৰী খেলা ধূলা লিখা পঢ়া এইবিলাকত খুব ভাল আছিল আৰু এইবিলাক ছাত্ৰত যিবিলাক ছাত্ৰ লিখা পঢ়াত ভাল আছিল আৰু খেলা ধূলাটো ভাল আছিল সেইবিলাকত মই সদায় মই
মোৰ ওচৰত মাতি আনি সদায় সদায় ছাজেশ্যন দিছিলোঁ। এতিয়া এই যে হাচিম পুলিচ আছে যে কোচবাৰী, তেওঁ কৰিল কি ক্লাছ 9ত ফেইল কৰিল। ফেইল কৰিলে তোৰ দেউতাকে কৈ দিছে তক আৰু নপঢ়া, তুই কালিৰ পৰা হাল লৈ যাবি। এই কথা শুনি সি কৰিছে সন্ধিয়াৰ ফালে মোৰ ইয়াতে আহিছে, ডাইৰেক্ট আহিছে। আহি কয় যে ছাৰ এই কথা মোৰতো ৰেজাল্ট বেয়া হ'ল, দেউতাকে খং কৰিছে, কালিৰ পৰা যে মোক হাল লৈ যাবলৈ কয়। কয় নেকি? ক'লে হয়। ক'লে যে মই ক'লোঁ যে ঠিক আছে, মই কালি কোচবাৰী বজাৰত যাম। আমাৰ অলপ সম্বন্ধও আছিল সিহঁতৰ লগত, আৰু আমাক খুব ভাল পাইছিল, সম্বন্ধ এটা আছিল। পিছত গৈ কোচবাৰী বজাৰত কিছু সময় ঘূৰাৰ পিছত তাৰ লগত লগ হ'ল। মই ক'লোঁ যে খুৰা মই আপোনাক খুজি আছোঁ। কিয়? খুজি আছোঁ আপুনি বোলে হাচিমক বোলে নপঢ়ায়। কয় নাই, অলপো কাম বন নকৰে, কেৱল পঢ়িবলৈ দিছোঁ, সেই ল'ৰাটো ফেইল কৰিলে, গতিকে মই আৰু পঢ়াব খোজা নাই, কালিৰ পৰা হাল লৈ যাবলৈ কৈছোঁ। মই ক'লোঁ তাৰপিছত মই দেখা শুনা কৰিম, আপুনি দায়িত্ব ল'লে। মই দায়িত্ব ল'লোঁ। তেওঁক সকলো সময়ত মই দেখুৱাই থাকিম, দৰকাৰ পৰিলে মোৰ ঘৰত যাব, মই ইংৰাজী দেখুৱাই থাকিম, এছামিজ দেখুৱাই থাকিম, আপোনাৰ ল'ৰাটো অহাবেলি ভালকৈ পাছ কৰিব। গতিকে কথাটো মই আপোনাক ক'লোঁ, গতিকে কালিৰ পৰা আপুনি স্কুলত পঠিয়াই দিবনি নিদিব কথাটো কওক। কয় যে যদি আমি মানে সম্বন্ধ ধৰোঁ, বয়সত সৰু আছিলোঁ, কয় যে তো চাচা আপুনি মোক খুব বিপদত পেলালে, মই তাক পঢ়াবই খোজা নাছিলোঁ, ঠিক আছে আপুনি যদি কৈছে মই পঠাই দিম, মই কালিৰ পৰা পঠাই দিম। মানে আপোনাৰ তেওঁ আহি মানে হাচিম আলী তেওঁ আহি ক'লে আপোনাৰ তাৰ প্ৰতি মানে মায়াৰ ভাৱ এটা মানে, আৰু ল'ৰাটোৰ মানে ইণ্টাৰেষ্টিং মানে ইণ্টাৰেষ্ট আছিল মানে শিক্ষাৰ প্ৰতি, যাৰ কাৰণে ইমান দূৰৰ পৰা কিন্তু আপোনাৰ তাত আহিছে। কিছু সময় পিছতে হাচিম আলীৰ লগত মই আকৌ দেখা পালোঁ। হাচিম আলী তোমাৰ দেউতাকক কিন্তু মই ক'লোঁ কথা অলৰেডি হৈ গ'ল, তুমি কিন্তু ভালকৈ পঢ়িবা, ক'ত নোৱাৰা। এই বছৰ ক্লাছ 9, মই তাৰ দেউতাকক আৰু এটা কথা ক'লোঁ যে ক্লাছ 9ত ফেইল কৰিছেতো, গতিকে আৰু এবাৰ পঢ়িলে সি ভাল হ'ব আৰু মেট্ৰিকটো এক্সনছত পাছ কৰিব। হয়তো হয় নেকি? বোলে হয়। এই মূৰ্খ মানুহটো যি কৈছে তাকে কৰিছে। তাৰপিছততো 9ত পাছ কৰি খুব ভাল নম্বৰ লৈ পাছ কৰিল, তাৰপিছত মেট্ৰিক দিলে, মেট্ৰিকো পাছ কৰিল। খেলা ধূলাটো ভাল আছিলে, এতিয়া বোলে তেওঁ মোক দেখিলে একেবাৰে পাগল হৈ পৰে, আৰু বৰ্তমানে যিবিলাক মানে এতিয়া তেওঁ যে অচি হৈছে, মানে ক'বলৈ গ'লে সেইটো আপোনাৰ অৱদান আছে। মানে তেতিয়া কিন্তু তেওঁৰ দেউতাক আগৰ দিনৰ মানুহে যদি কৈছে নপঢ়াও, মানে পঢ়োৱা নাছিল, কিন্তু আপুনি তাতে গৈ অনুৰোধ কৰিছে আৰু তেখেতক মানে সহায় কৰিছিল, মানে পৰামৰ্শ দি তেখেতক আকৌ সেই শিক্ষা অনুষ্ঠানলৈ আকৌ ঘূৰাই আনিছে। এই যে ডক্টৰ আনিছুৰ ৰহমান, ৰচিদ ভূঞা ডাঙৰীয়া ল'ৰা, তাক টেষ্ট পৰীক্ষা দিলে। টেষ্ট পৰীক্ষাত মই অসমীয়াত তাক 83 দিলোঁ। বহুত মানে খুব টান কৰি দেখি মানে কাটিবও নোৱাৰোঁ, নিদিলেও নহয়, 83 নম্বৰ মই তাক দিলোঁ। দিয়াৰ পিছত তাৰপিছত আমি তাক টেষ্টত তাৰপিছত সিহঁতক মাৰ্কশ্বিটটো দি দিলোঁ, সকলোকে মাৰ্কশ্বিট দিলোঁ। দিয়াৰ পিছত চাওঁ যে তেওঁ আহিছে এদিনাখন, কয় যে ছাৰ মই অসমীয়াত 83 কেনেকৈ পালোঁ, মইতো গোটেইখিনি আনচাৰ কৰিছোঁ, এতিয়া মই কি ক'ম? মই ক'লোঁ যে ঠিক আছে, মই যে তোমাক 83 দিছোঁ, অসমীয়াত এনেকুৱা মাৰ্কেই পায়, লেটাৰ পালেও এইখিনিয়ে পায়, ইয়াত বেছি নাপায়। মই তোমাক আশীৰ্বাদ কৰিলোঁ, তুমি খুব ভালকৈ মেট্ৰিক পাছ কৰিবা, গতিকে চিন্তা কৰিব নালাগে, গতিকে তুমি আৰু ঘৰত গৈ ভালদৰে পঢ়াগৈ, টেষ্টটো হৈয়ে গ'ল, ফৰ্ম ফিল আপ হৈ গ'ল, ঠিক আছে হ'ব ছাৰ, হ'ব, বেয়া নাপাব, এই বুলি কৈ গুচি গ'ল। তাৰপিছত সি মেট্ৰিক দিলে। মেট্ৰিক দিয়াৰ পিছত দেখা গ'ল কি মাৰ্কশ্বিটত অসমীয়াত 83 পাইছে।
মানে তেতিয়া বহুত আছিল ষ্ট্ৰং আছিল বহুত ষ্ট্ৰং আছিল আপোনালোকে ষ্ট্ৰং আছে তাৰপিছত ইয়াকো যে পুলিচ হৈছে আৰু যিখন MBBS ইঞ্জিনিয়াৰ হৈছে আৰু এইবিলাকৰ লগত মোৰ এটা খুব আপোনাৰ ছাত্ৰ ছাত্ৰী বহুত মানে চাকৰিজীৱী হৈছে বহুত চাৰ্ভিছো কৰি আছে বহুত চাৰ্ভিছ কৰি আছে আপোনাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে আপুনি কি ক'ব প্ৰাক্তন ছাত্ৰবিলাকতো আজিকালি ছাত্ৰ ছাত্ৰীয়ে শিক্ষককতো নামানেই মান সন্মান নকৰে নামানেও আৰু সেইবিলাক ছাত্ৰ আজিকালি যদিও তেওঁলোকে শিক্ষক হৈছে নাইবা ইঞ্জিনিয়াৰ হৈ ইঞ্জিনিয়াৰিং বস্তুত চাকৰি কৰি আছে MBBS ডক্টৰ হৈছে তথাপি কেনেবাকৈ যদি সন্মুখত পৰে তেনেহ'লে তেওঁলোকে গাড়ীৰ পৰা নামি গাড়ীখন ৰাখি দি নামি কথা কৈ তাৰপিছতহে গুচি যায় এই অলপ মাত্ৰ 2 মাহ হ'ল মই অভয়পুৰীত মোৰ ঘৰ আছে ঘৰ কৰি আছোঁ তাৰ পৰা মই ওলাই আছোঁ ওলাই থকাৰ সময়ত পিছফালৰ পৰা গাড়ী এখন আহি ঘপ কৰি থামি গ'ল তো মই চাই দেখোঁ যে পুলিচ তো মই ক'লোঁ যে পুলিচটো মোৰ ওচৰত ৰাইথি হ'লে এইদৰে শংকাবোধ হৈ আছে সংকোচ হৈ আছে এতিয়া দেখোঁ কি যে সেই হাসে ড্ৰেছ পাতি কৰি মানে সেই চাকৰিস্থলীটো তাতে গৈ আছে আহি তো মোৰ লগত মুচাফা কৰিলে ছাৰ ভাল না এতিয়া মোৰ ভৰিত ধৰিবলৈ যায় হেলাম কৰিব নালাগে আপুনি ছাৰ আপুনি এইটো আপোনাৰ বিষয়ে মানে গৌৰৱৰ বিষয় আছে যে আমাৰ ষ্টুডেণ্ট মানে পুলিচত যোগদান কৰিছে আমাৰ ষ্টুডেণ্ট IAS হৈছে আমাৰ ষ্টুডেণ্ট শিক্ষক হৈছে এইটো মানে আপোনাৰ বিষয়ে মানে গৌৰৱ আছে প্ৰফেচাৰ হৈছে তাৰপিছত মানে ক'লে যে আপুনি যদি মোৰ দেউতাকক সন্মতি নকৰালহেঁতেন তেনেহ'লে মোৰ এতিয়া হাল বাই খাব মানে কৃতজ্ঞতাটো মানে স্বীকাৰ কৰিলে আৰু মোৰ গাড়ীৰ যে ড্ৰাইভাৰ আছিলে কয় যে এইটো ক'ৰ পুলিচ আপোনাৰ লগত এনেকুৱা কৰিল মই ক'লোঁ যে তুই যা তেতিয়া ঘূৰি যাব সেই ঘৰত লৈ যাব আকৌ সেই মোৰ ঘৰৰ অলপ সিফালেই ঘৰ কয় নহয় মোৰ ঘৰত যাব লাগিব মই ক'লোঁ যে মই অইন এদিনাখন যাম আজি মই নাযাওঁ ভাল ছাত্ৰ আছিল আটাইবিলাকৰ লগত মোৰ ভাল আছিল যিকি নহওক মানে আপোনাৰ পৰা বহুত কথা জানিলো অৱশেষত মানে আৰু দুই এষাৰ আপোনাৰ পৰা জানিব বিচাৰিম মানে আমি যি চাই আছো মানে আজিৰ শিক্ষা আৰু আগৰ শিক্ষা মানে আজিৰ ছাত্ৰ ছাত্ৰী BA পাছ কৰিলেও নিজৰ নামটো লিখিব পৰা অৱস্থা নাই মানে কেনেবাকৈ পাছ কৰি BA টো পাছ কৰিছে কিন্তু আপোনাৰ দিনৰ মানে সেই কালত মানে LP পাছ ল'ৰা এটাই কিন্তু এতিয়া মানে BA পাছ ল'ৰাক পঢ়াব পাৰে মানে এই যে এটা ডিফাৰেন্স এই যে এটা পাৰ্থক্য আসলে এইটো স্যার আপুনি কি ক'ব মানে এইটো মানে সিস্টেমৰ মানে পদ্ধতিৰ কোনো অভাৱ না শিক্ষা দিয়াৰ কোনো বিসংগতা আছে না বেলেগ কিবা এটা পাৰ্থক্য ইয়াত আপুনি দেখা পাব তাৰ মানে কথা হ'ল কি সেই সময়ৰ যিবিলাক শিক্ষক আছিলে LPৰে হওক বা MAৰে হওক বা হাইস্কুলেৰে হওক তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত খুব নৈষ্ঠিকতা আছিল তেওঁলোকে সময়মতে স্কুললৈ আহিছিল আৰু সময়মতে গৈছিলে আচ্ছা এই LP স্কুলৰ ক্ষেত্ৰত মই এটা কথা কওঁ যে তেতিয়া এটা ছিষ্টেম আছিলে যেনেকুৱা শ্ৰুতলিপি ডিক্টেশ্যন এইটো কিন্তু খুব ভাল পদ্ধতি এইটো মানে আটাইতকৈ ভাল পদ্ধতি খুব ভাল পদ্ধতি 6টা বা 7টা যেনেকুৱা ভুল হৈছিলে সেই LP স্কুলৰ শিক্ষক আমাৰ আদিত মাষ্টাৰ আছিল এতিয়াও আছে জীয়াই আছে আপোনাৰ শিক্ষক এতিয়াও জীয়াই আছে এই বালক আমাৰ আচৰিত কথা খালি মাষ্টাৰ বহুত বয়স মানে ইমান স্মাৰ্ট শিক্ষক আছিল স্কুলৰ যিটো নিৰ্দিষ্ট সময় তাৰ 1 মিনিট পিছতে কোনদিন অহা নাছিল আৰু যিটো ছুটিৰ সময় তাৰ 1 মিনিট আগতে ছুটি দিয়া নাছিলে এই যাৰ কাৰণে স্কুলত আমাৰ সন্ধিয়া হৈ গৈছিলে কৰ্তব্যপৰায়ণ শিক্ষক আছিলে আৰু ডিক্টেশ্যন যেনেকুৱা দিছিল 5টা বা 4টা বা এনেকুৱা বানান যদি ভুল হৈছিলে সেই ক্ষেত্ৰত সেই স্কুলতে আকৌ একোটা শব্দ 3বাৰ কৰি লিখিব দিছিল লিখি তাৰপিছত বানান কৰি মুখস্থ কৰি তাতে দিব লাগিছিল তাৰপিছতহে ৰক্ষা নহ'লে ৰক্ষা নাছিলে তেতিয়া তাৰ অলপ বেত্ৰাঘাতৰ নিয়ম আছিল
অলপ বেত্ৰাঘাতো কৰিছিল। এতিয়া তাৰ সেই বেত্ৰাঘাত নাই, গতিকে এতিয়াতো শিক্ষক ছাত্ৰ ছাত্ৰীয়ে ভয় নাখায়। ময়োতো কোৱাইছো, বহুত দিন কোৱাইছো হা, কিন্তু তাৰ পিছৰ পৰা যেতিয়া এইটো নিয়মটো উঠি গ'ল, তাৰ পিছতহে মই কোৱাটো বাদ দিছোঁ। এই যে ডিক্টেশ্যন দেৱা আৰু বাহিৰত কমান আৰু সমানৰ ছাত্ৰবিলাক বাহিৰত উলিয়াই দি নেওতা এজনে কৈ দিছিল, ভাল ছাত্ৰজনে, বাকীবিলাকে যে কৈছিল মানে সুৰ তুলি তুলি গাইছিল, সুৰ তুলি তুলি গাইছিল আৰু একৰ পৰা একলৈ যে কৈছিল, এইটো বিৰাট এটা ভাল পদ্ধতি আছিল। কিন্তু না এই সুৰ তোলা গোৱাটোত মানে চব ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে, মানে ভাল লাগিছিল, খুব ভাল লাগিছিল। আৰু তাৰ পৰা এই 2 মাহ বা 3 মাহ সেইদৰে কোৱাৰ পিছতেই প্ৰত্যেকৰে যোগৰ অংক, যোগৰ নেওতা, বিয়োগৰ নেওতা, পূৰণৰ নেওতা, ভাগৰ নেওতা, সেই আটাইবিলাক একেবাৰে মুক্ত হৈ গৈছিলে হা। কিন্তু এতিয়াতো সেইবিলাক পদ্ধতি নাই। আৰু একটা বস্তু আছিল, সেইটা আছিল তোমাৰ হস্তাক্ষৰ, যে আদৰ্শ হস্তলিপি, এই হাতে লিখা, মানে হাতে লিখি জমা দিব থাকিছিল। সেইটো দেখি দেখি ঠিক সেনেকৈ লিখি লিখি আমি দিছিলো হা। অলপ কোনোবাটো যে ঠিক নহয়, তাৰ উপৰি শিক্ষকে আকৌ লিখি দিছিল। আৰু তাৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকৰ হাতৰ আখৰো ভাল হৈছিল। কিন্তু যে সেইবিলাক চিষ্টেম বৰ্তমানে নাই। গতিকে এতিয়া এই কথাটো মোৰ মনত হয়, মনত খুব দুখ লাগে। আৰু তেতিয়া যে এনেকুৱা আছিল আচলতে আৰু ইমান যে বৰ্তমানে চিষ্টেম কৰিছে, এইবিলাক চিষ্টেম নকৰাৰ স্বত্বেও তেতিয়াতো ভাৰতবৰ্ষত ডাঙৰ ডাঙৰ বৈজ্ঞানিক আছিল। ছাৰ জগদীশ চন্দ্ৰ বসু আছিলে, তেতিয়াওতো APJ আব্দুল কালাম আছিলে, এনেকুৱা ডাঙৰ জৱাহৰলাল নেহেৰু, এনেকে মহান ব্যক্তিবিলাক এই নিয়ে গোটেই ভাৰতবৰ্ষতে একেই নিয়মতে লিখা পঢ়া হৈছিল আৰু তেওঁলোকে লিখা পঢ়া কৰিছিল। এতিয়া কিন্তু ছাৰ ভাগ ভাগ হৈছে, এতিয়া ভাগ ভাগ মানে এই আমাৰ ভাৰতবৰ্ষত যিমানটা ষ্টেট আছে, প্ৰত্যেকটো ষ্টেটৰ মানে যে ইৰিগেশ্যন পলিচিটো মানে কিন্তু ভাগ ভাগ। এতিয়া ছাৰ আপুনি যিখিনি ক'লে, আচলতে কথা এইখিনি সঁচা যে চিকুনিৰ আগত শিক্ষা, আগতে শিক্ষকে শাসন কৰিব পাৰিছে, আৰু শাসনটো কিন্তু শিক্ষা অগ্ৰগতিৰ এটা ডাঙৰ অস্ত্ৰ আছে, ডাঙৰ অস্ত্ৰ। দ্বিতীয় নম্বৰ কথাটো হ'ল আপুনি চৰ্তলিপিৰ কথাটো ক'লে, যে ইংৰাজীত ডিক্টেশ্যন বুলি, মানে ডিক্টেশ্যনটোই মানে কিন্তু ছাত্ৰ ছাত্ৰীৰ জীৱনত মানে বহুত শিকিব, বানান শুদ্ধ, বানানটো শুদ্ধ হয়, মানে আখৰটো মানে বহুত ক্লিন হয়। কিন্তু এতিয়া আমাৰ শিক্ষকসকলে বা আমাৰ শিক্ষক সমাজে সেইটো যদিও 2 এজনে কৰে, কিন্তু মেক্সিমাম নকৰে, বেছিভাগ এইটো মানে এইটো কিন্তু মানে পিছপৰাৰ এটা কাৰণ। দ্বিতীয় নম্বৰ কাৰণ হ'ল মানে আমাৰ আগৰ দিনৰ মানে আমাৰ শিক্ষকসকলে মানে কি কৰিছিল, এজন ছাত্ৰ যদি এদিন বা 2 দিন স্কুলত যোৱা নাই, লগে লগে ঘৰত সোমাই দিছিল। এতিয়া কিন্তু মানে এইটো চিষ্টেম নাই, একেবাৰে নাই। তেতিয়া ছাৰ আৰু এটা কাম কৰিছিল কি, তেতিয়া তৃতীয় মানটো আছিল LP স্কুলৰ শেষ, তাৰমানে কমান খমান, প্ৰথম মান, দ্বিতীয় মান, তৃতীয় মান। এই তৃতীয় মানৰ ছাত্ৰকেইটা প্ৰত্যেক দিন হেডমাষ্টাৰৰ ঘৰলৈ যাব লাগিছিল। আবেলি হ'লে গোটেই আবেলি সেই শিক্ষকজনে পঢ়াই দিছিল, বৃত্তি দিছিলো, সেই বৃত্তি দিবৰ কাৰণে পঢ়াই দিছিল। এতিয়া সেই চিষ্টেমটো ওলাই, তেনেহ'লে কিমান পাৰ্থক্য হৈছে, মানে বহুত মানে ফাৰ ডিফাৰেঞ্চ হৈছে। মানে আগৰ শিক্ষাৰ লগত আৰু এতিয়াৰ শিক্ষাৰ লগত কোনো মিলেই নাই, যাৰ কাৰণে আগৰ ছাত্ৰ ছাত্ৰী আৰু এতিয়াৰ ছাত্ৰ ছাত্ৰী মানে বহুত পাৰ্থক্যৰ, মানে সেই 12 আৰু 15% মেট্ৰিক পাছ কৰিছে, তাৰ পৰা এতিয়া 80 হৈছে। এতিয়া কি দেখে, মোৰে নাতি 4টা আছে, একো নাজানে, ইংৰাজী 26টা আখৰে লিখিব নাজানে, সেয়ে মেট্ৰিক পাছ কৰিছে। মই আচৰিত হৈ গ'লো, এইটো কেনেকৈ সম্ভৱ হ'ল, হাউ ইজ ইট পচিবল, মই মানে আচৰিত হৈ যাওঁ। এইটো মানে আচলতে স্যার এটু সাকে গভর্নমেন্টই করেছে যে ছাত্র ছাত্রী পাস কৰাবই লাগিব যেতিয়া ছাত্র ছাত্রী এজনে নিজৰ ব্ৰেনত মানে নিজৰ জ্ঞানত যেতিয়া বিফল মাৰি দিয়ে তেতিয়া শিক্ষক এজনে মানে নিজৰ চাকৰি বচাবৰ কাৰণে কিজানি এই কামটো কৰি মানে প্ৰমোশন আৰু এটা সময়ত দেখা গ'ল কি ভাৰতবৰ্ষত যেকেইটা ষ্টেট আছে আটাইবিলাক ষ্টেটতকৈ অসমত শিক্ষিতৰ হাৰ ভাল কম। এটা একটা লাজৰ কথা হৈ গ'ল, লাজৰ কথা।
তাৰপিছত তেওঁলোকে এই যে কি পৰীক্ষা দিয়ে বৰ্তমানে বৃত্তি বৃত্তি নহয়, একেটা পৰীক্ষাত কি বুলি কয়, এটা পৰীক্ষা দিলে আৰু এটা সেমিষ্টাৰ। এই সেমিষ্টাৰটো অন্যান্য ষ্টেটত বহুত আগত হৈছিল, এতিয়া মানে কিন্তু অসমত হ'ল বহুত পিছত হ'ল 2012 বা হয়। আৰু এই সেমিষ্টাৰ এই চিষ্টেমত ছাত্ৰ পাছ কৰিছিল বেছি। আৰু আমাৰ আছিল দুটা পৰীক্ষা মাত্ৰ, বছৰেকীয়া পৰীক্ষা, 6 মাহিলী পৰীক্ষা আৰু আছিল বছৰেকীয়া পৰীক্ষা। তাৰ কিছুদিন পিছত আহিলে যায় কিছুমান প্ৰত্যেক 3 মাহ পিছে এটা কৰি পৰীক্ষা হৈছিল। আগত 6 মাহিলী আছিল আৰু মানে গোট পৰীক্ষা আছিল, গোট পৰীক্ষা। তাৰপিছত গোট পৰীক্ষা আহিল, 4টা পৰীক্ষা হৈছে, মানে 2টা গোট পৰীক্ষা, এটা 6 মাহিলীয়া, এটা বছৰেকীয়া পৰীক্ষা। এই মানে এই 4টা পৰীক্ষাত এজন ছাত্ৰ ছাত্ৰী মানে সম্পূৰ্ণ মানে বছৰটো হৈছে। এতিয়া স্যাৰ মানে আপোনাৰ পৰা এই যে এই প্ৰজন্মটো মানে শিক্ষাৰ ক্ষেত্ৰত কিন্তু বহুত মানে দুৰ্বল। এই প্ৰজন্মটোক শিক্ষা মানে আগুৱাই লৈ যাবৰ ক্ষেত্ৰত আচলতে আপোনাৰ নিচিনা মানুহৰ পৰামৰ্শৰ এই সমাজখনত দৰকাৰ আছে। কাৰণ আপুনি তেতিয়াৰ ভাল ছাত্ৰ আছিল, মেধাৱী ছাত্ৰ আছিল। আজিৰ মেধা আৰু আগৰ মানে মেধা বহুত ডিফাৰেন্স। সেইকাৰণে এই সমাজখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপোনাৰ নিচিনা ব্যক্তিৰ পৰামৰ্শৰ প্ৰয়োজন আছে। এই সমাজখনৰ ছাত্ৰ ছাত্ৰী আৰু ক'বলৈ গ'লে আমাৰ চৰচাপুৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনিৰ লিখা পঢ়াৰ প্ৰতি ধাউতি মানে খুবেই কম। আমাৰ এই চৰচাপুৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰী মানে শিক্ষা জগতত মানে আগুৱাই লৈ যাবলৈ আপোনাৰ পৰামৰ্শটো কি থাকিব, কেনেকে আগুৱাই লৈ যোৱা যায়? মানে এটা এটা কমপ্লেক্স মেটাৰ এই কাৰণেই যে ছাত্ৰ ছাত্ৰী কিন্তু খুব যায় আজিকালি স্কুলত, ক'ব নালাগে, বহুত যায় প্ৰত্যেক ঘৰৰ পৰা 5জন 6জন কৰি ছাত্ৰ ছাত্ৰী যায়। কিন্তু স্কুলত যায় আৰু আহে, কিন্তু ঘৰত অলপো নপঢ়ে। আৰু 2-4জন শিক্ষিত মাক দেউতাক তাক হয়তো অলপ কয় পঢ়া, কিয় নপঢ়া ইত্যাদি। আৰু বেছিভাগ হ'ল ইলিটাৰেট মানুহৰ ল'ৰা ছোৱালী, তেওঁলোকে সেইটোলৈ কোনো নাই, মানে পঢ়ক নপঢ়ক স্কুলত গ'লেই হ'ল, কথাটো হৈছে এনেকুৱা। গতিকে সেইটো আমি যদি পাব্লিকৰ মাজত আনিব যাওঁ, সেই সজাগতাটো আচলতে মাজে সময়ে এটা কৰি সজাগতাৰ মিটিংহে মাতিব লাগিব, মানে সজাগতা সভা পাতিব লাগিব। আৰু তাতে বুজাই দিব লাগিব যে আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাক যদি নপঢ়ে তেনেহ'লে আমাৰ ভৱিষ্যত কি হ'ব, গতিকে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰতি খুব যত্ন ল'ব, যাতে সিহঁতে ভালকৈ পঢ়ে, তেওঁলোকে যাতে ভাল মানুহ হ'ব পাৰে। তেতিয়াহ'লেহে আমাৰ সমাজখন আগুৱাই যাব। কিন্তু সেইটো চিষ্টেমটো আমাৰ টোটেলি নাই। তোমাৰ ল'ৰা পঢ়ক নপঢ়ক সেইটোলৈ মোৰ কথা নাই, মোৰ ল'ৰা পঢ়ক চাহে নপঢ়ক সেইটোলৈ ক'বই নোৱাৰি, মানে আমি আইনত বান্ধা হৈ গৈছো, সেইটো ক'ব নোৱাৰো। কিন্তু হয়তো সজাগতা হ'ব মাতিলে যাব, কিছুমানো নাযায়, নোযোৱাকৈ নাথাকে, কিছুমানো যাব, সচেতন ব্যক্তি কিছুমান আছে যাব। মানে যিবিলাকে বুজিব যে শিক্ষা বস্তুটো কি, শিক্ষা নাথাকিলে সমাজ এখন কেনেকে চলিব, জাতিৰো কথা আছে। গতিকে আমি যদি আমাৰ জাতিটোক আগুৱাই লৈ নাযাওঁ তেনেহ'লে অন্যই আগুৱাই লৈ নাযায়। গতিকে তেনেকুৱা 2-4টা সজাগতা সভা কিছুমান মানুহ অলপ আগধৰি আৰু 2-4জনৰ লগত বুজি হয়তো এটা মিটিং মাতি দিলে কোনোবা এটা ভাল ঠাইত, যে এই কথা বৰ্তমান আমাৰ অৱস্থাতে শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা, আমি যদি শিক্ষাৰ ক্ষেত্ৰত এনেদৰে পিছ পৰি থাকোঁ তেনেহ'লে আমাৰ সমাজখন একেবাৰে তললৈ গুচি যাব। গতিকে আপোনালোকক মাতি অনা হৈছে আজি এইকাৰণে আমি সকলোৱে সজাগ হওঁ, যাতে আমাৰ ল'ৰা ছোৱালীবিলাক ভালকৈ পঢ়ি চাকৰি বাকৰি ইত্যাদি ভাল চাকৰি বাকৰি কৰিব পাৰে, নিজেও ভালদৰে চলিব পাৰে, পৰিয়ালটোক চলাব পাৰিব। এইবিলাক আজিকালিতো আমাৰ বহুতখিনি ছোৱালী চাকৰি পাইছে,
ভালেখিনি ছোৱালী মানে বহুত বহুত ছোৱালী মানে পুলিচতো যোগদান কৰিছে আমাৰ এই চৰ্চাপুৰী বহুত মানে এই ছোৱালী মানুহে পুলিচত যোগদান কৰিছে আৰু বহুত ভাল ভাল চাকৰি কৰি আছে ভাল ভাল চাকৰি কৰি আছে আমাৰ স্কুলৰো কিন্তু বহুত কেইটা আছে আৰু মোৰ সাৰ্ভিস কালত মানে মোৰ এটাই ভাল লাগিছিল কি মই 3 বাৰ কৰি এই 10 days ইংলিছ ট্ৰেইনিং বঙাইগাঁৱত হৈছিল এতিয়া বছৰত এবাৰ কৰি 3 বছৰ হৈছিল 10 days কৰি তাতে কোনো অসমীয়া কোনো কথা নচলে সব ইংৰাজীত ক'ব লাগে ইংৰাজীত ক'ব লাগে তাতে মই মানে কোনোবা এটা টপিক্স পঢ়োৱাৰ পিছত সেই টপিক্সৰ ওপৰত কথা ক'বলৈ দিয়ে কিন্তু কিছুমান শিক্ষক এইবিলাক নামো কোৱা নাযাব কওঁতে নিজৰো বেয়া লাগে তেওঁলোকে টপিক্সৰ ওপৰত যিবিলাক কথা কৈছিল আৰু তেওঁলোকে যিবিলাক ইংৰাজী কৈছিল আমাৰ সেই শিক্ষক যিজন এই ৰিচাৰ্চ পাৰ্চন আছিলে তেওঁলোকে লাজত মূৰটো তলফালি কৰিছিল মানে হোৱা নাছিল টোটালি হোৱা নাছিল এপ্ৰপ্ৰিয়েট ইংৰাজীটো হোৱা নাছিল পিছত মই যেতিয়া থিয় হৈছিলো তেতিয়াহে তেওঁলোকে মোৰ থিয় কৰিছিল মানে এই লাষ্ট পাই যে মুখ তলফালে দিছিল ক'বলৈ গ'লে সেই মুখটো আপুনি উঠাইছিল আৰু যে এইবিলাক কি কৈ আছে এইবিলাক যে মই যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া তেওঁলোকে মূৰটো তুলিছিল মূৰটো তুলি মোৰ কথাবিলাক খুব ইম্পৰ্টেণ্ট মানে শুনিছিল লাষ্টত এজন ৰিচাৰ্চে দুজন ৰিচাৰ্চ আছিলে ৰিচাৰ্চ পাৰ্চন যিজনে মোক ছাৰ বুলি কৈছিল মানে ক'বই লাগিব কাৰণ যিহেতু এইখন অনুষ্ঠানত বহুত ছাত্ৰ মানে বহুত শিক্ষক মাতিছিল আৰু কিছুমান গ্ৰামাৰ সেই ৰিচাৰ্চ পাৰ্চনে মানে ভুলকৈ শিকাইছিল মই কৈছিলো যে ছাৰ ইট ইজ নট দেট ৱে এইটো এনেকৈ হ'ব এইটো ভুল হ'ল এইকাৰণে ভুল হ'ল সৰি ছাৰ থেংক ইউ মানে আপুনি শিকাই থৈ তাৰপিছত 10 days পিছত যিটো বিদায় সভা আছিল প্ৰত্যেকবাৰে সেই বিদায় সভাত মোক পাতিছিল সভাপতি য'ত মানে মানুহকে এজনক ৰিকুৱেষ্ট কৰোঁতে ইংৰাজীত ক'ব লগা হৈছিল তাৰপিছত লাষ্টত মিটিঙৰ শেষত লাষ্টত এটা সভাপতিৰ ভাষণ এটা আছিল সেইটোত মই ইংৰাজীত দিছিলোঁ তেওঁলোকে খুব ভাল পাইছে এদিনৰ লেকচাৰে তাৰমানে আপোনাৰ মানে তাতে ক'বলৈ গ'লে যে আপুনি মানে জ্ঞানৰ ভাণ্ডাৰ আছে বুলি মানুহে গম পাইছে যে আচলতে ব্যক্তিজনে বহুত জানে এটা শিক্ষকে মই গৈ বঙাইগাঁও পাইছোঁ ঘৰৰ পৰা গৈছিলোঁ তো তোমালোকে কোৱাচোন যে গৈ এজন শিক্ষকে কয় কি তাতে এটা বেঞ্চ আছে এটা চাহ দোকানৰ সন্মুখত কাঠেৰে এটা বেঞ্চ সজাইছে তাতে বহিছোঁ কয় যে ছাৰ আপুনি কোন স্কুলত পঢ়ায় মই ক'লোঁ যে মই মেৰেশ্বৰ হাইস্কুলত কয় যে আপোনাক মই এটা কথা সুধিব খোজো এই যে হিউমেন চিজন নামৰ এটা পদ্য আছিল নে এই বস্তুটো মই একেবাৰে টোটালি নুবুজো আৰু তাৰ ৱাৰ্ডবিলাকো ইমান কঠিন যে সেই তাৰ অৰ্থ মোৰ মনত নাথাকে আৰু সেইটোৱে কি কৈছে সেই কবিতাটোৰ সাৰাংশ কি কবিয়ে কি ক'বলৈ খুজিছে সেই কথাটো মই টোটালি নুবুজো আপুনি যদি বুজি থাকে তেনেহ'লে টোটালি অলপ বুজাই দিয়ক পিছত মই খুব বঢ়িয়া কৰি তাক কেইটামান ভাগত ভগালোঁ যে এটা বছৰত যেনেকৈ 6টা ছিজন থাকে কবিয়ে মানুহৰ জীৱনক 4টা ছিজনত ভাগ কৰিছে ভাগ কৰি প্ৰত্যেকটা ছিজনৰ এটা কৰি বৈশিষ্ট্য দেখুৱাইছে যে অমুক ছিজনত মানুহবিলাক এনেকুৱা কৰে অমুক ছিজনত তেনেকুৱা কৰে এইটো ছিজনত তেনেকুৱা কৰে লাষ্ট ছিজনত তেনেকুৱা কৰে ইয়াৰ বাহিৰত আৰু তাতে একো নাই বুজিছে মই একোৱেই দিলোঁ আৰু কি প্ৰশ্নটোও ক'লোঁ লগতে প্ৰশ্নটোৰ এনচাৰো দিলোঁ এই প্ৰশ্ন হ'লে এই এনচাৰ এই প্ৰশ্ন হ'লে এই এনচাৰ এই প্ৰশ্ন হ'লে এই এনচাৰ আৰু কবিতাটোৰ গোটেইখিনি অৰ্থ মই অসমীয়াত তাক খুব ভালকৈ বুজাই দিলোঁ এই যে মানুহজন ইমান আনন্দ পালে সেইটো আৰু কোৱা নাযায় এটা ঘটনা আৰু এটা মই কৈ শেষ দিম যে মোক এই যে আমাৰ হানি বেছি আছিল সেই হানি বেছি ক'লে যে মইতো বিশ্বাস ছাৰৰ ওচৰত গৈছিলোঁ এই যে বিশ্বাস ডক্টৰ সি যে
মোক ক'লে যে মোক এটা ইংৰাজী শিক্ষক দিয়ক মোৰ ল'ৰাটো পঢ়াবৰ কাৰণে সেই 2-4 দিন 5 দিন বা সপ্তাহত এদিন আহিলেও হ'ব। তো মই যে তোমাৰ কথা কৈ আহিছোঁ। তো মই ক'লো যে তুমি তাতকৈ বেয়া কাম কৰিছা, মই ইয়াৰ পৰা কেনেকৈ যাম? আৰু এজন ডক্টৰ মানে কৈছে যে নগ'লো। সেই আকৌ খবৰ পঠাইছে যে তাক আহিব, আকৌ যাবই লাগে। আকৌ এদিনাখন গ'লোঁ। ক'লাম যে ছাৰ আপুনি বোলে মোক মাতিছে কিয়? মোৰ ল'ৰাটো এইবাৰ ক্লাছ 10 ফাইনেল দিব, কিন্তু ইংৰাজীত দিছে এনেকুৱা যে স্কুলবিলাকত জাতীয় বিদ্যালয়ত, কিন্তু বেছি ভাল নাজানে, তো অলপ কেইটামান ইংৰাজীটো দেখুৱাই দিলে ভাল আছে। তেতিয়া সি মোক নি একেবাৰে ভিতৰত লৈ গ'ল, নি ল'ৰাটোক মাতি দিলে যে ছাৰক লৈ আহিছোঁ, ছাৰক কোৱা। তো মই তাক মনেতো সুধিলোঁ যে তুমি হয় পদ্য নহ'লে গদ্য কোনটো একেবাৰেই বুজা নাই, তুমি সেইটো নামটো কোৱা। সেই ল'ৰাটোৱে দেখো কি এই হিউমেন চিজনৰ কথাটো মোক এইটো কৈ দিলে যে ছাৰ এইটো মই একেবাৰে এতিয়ালৈ একো বুজা নাই, আৰু মোৰ স্কুলৰ শিক্ষকেও বুজাব নোৱাৰে, গতিকে এইটো আপুনি মোক ভাল বহুত হাৰ্ড আছিল, বিৰাট হাৰ্ড আছিল খুব। কবিজনৰ নাম কি আছিল? কবিজনৰ নাম কি আছিল ছাৰ? কবিজনৰ নাম এইটো নামটো ভালকে মনত নাই, বহুত পুৰাণা হয় যে, বহুত পুৰাণা। মই যেতিয়া বুজাই দিলি ইমান সন্তুষ্ট হ'ল ল'ৰাটো, এই মই চব বুজিছে, ব্ৰেইন মোটামুটি ভালেই আছে, কিন্তু শিক্ষকে বুজাব পৰা নাছিল কাৰণে সি বুজা নাছিলে। তাৰপিছত মই গুচি আহিছোঁ। গুচি অহাৰ পিছত তাৰ দেউতা সুধিছে কেনেকুৱা, যে কেনেকুৱা মানে এইটোতো আজি যিটো মই শিকিলোঁ মোৰ ছাৰে তাৰ অৰ্থই ক'ব নোৱাৰে, আৰু সেইটো মোক এনেকৈ বুজাই থৈ গ'ল যে মোৰ আৰু সেইটো কৰিব নালাগিব। মানে সেইটো মানে তেতিয়া আপোনাৰ ফিলিংছটো কিন্তু বহুত ভাল আছিল যে এজন ষ্টুডেণ্টক নিজৰ শিক্ষকে বুজাব পৰা নাই, মই মেৰছৰৰ পৰা আহি আগতে খাই লোৱা মই বুজাই দিছিলোঁ। অৱশেষত ছাৰ আপোনাৰ পৰা আৰু এটা কথা জানিম যে সেইটো হ'ল যে আপুনি যিহেতু বহুত দিনকাল মানে চাকৰি কৰিছে, আপুনি প্ৰায় 5 বছৰ কাল 37 বছৰমান কৰিছে। এতিয়া আপুনি অৱসৰ লৈছে প্ৰায় মানে 8 বছৰ হ'ল। এই 8 বছৰ কালটো আপোনাৰ মানে কেনেকৈ গ'ল? যিহেতু আপুনি এজন ভাল শিক্ষক আছিল, স্কুলত নোযোৱাকৈ থকা নাছিল, মোৰ বেয়া লাগিলেও কিন্তু আপুনি স্কুলত গৈছিল, মই জানো। ময়ো আপোনাৰ ছাত্ৰ আছিলো, মই জানো। এই স্কুলত যোৱা মানে ইটো আপোনাৰ হঠাৎ বন্ধ হৈ গ'ল, আপোনাৰ অনুভৱটো মানে জনাব কেনেকৈ পাৰ কৰিলে? ইমান গভৰ্ণমেণ্ট ৰুল এটাতো মানিবই লাগিব, কিছুদিন খুব বেয়া লাগে। এই যে লাষ্টত মই 2 বছৰতো চাকৰি কৰিব পৰা নাই, সেইটো মোৰ বেছি বেয়া লাগিছিল। মানে এই যে NRC দি চলে, NRC দি মানে আপোনাক কৰ্মৰ পৰা বিৰত ৰাখিলে 2 বছৰ। এই কামটো মোক মানে খুব আঘাত দিছে। লাষ্ট বয়স, এতিয়া মই ল'ৰা ছোৱালীবিলাকক অলপ ভালকৈ লিখা পঢ়া কৰাম 2 বছৰ, কিন্তু মোক NRC দি চলে। তাৰপিছত আৰু 2বাৰ এইবাৰ দিছিল এই যে অৰ্থনৈতিক পিয়ল এটা আৰু লোকপিয়ল এটা, তাতেও আপোনাক ভালে নিয়োগ কৰিছিল, তাতেও ভালে দিন গৈছে। আৰু সেইবিলাক মই যে দিছিলোঁ, আৰু তোমালোকৰ আশীৰ্বাদত মই যে ইলেকশ্যন ডিউটিবিলাক মই খুব দক্ষতাৰেতো কৰিছোঁ, আৰু কিছুমানক মই তাৰ পৰা বহুত তাতে শিকাইও দিছোঁ। মানে প্ৰিচাইডিং অফিচাৰ অনেকে প্ৰিচাইডিং মানে কৰিবই পৰা নাই, মই বহুত ভালকৈ বুজাই দিছোঁ। কোনোবাই কৈ দিছে যে এই মানুহটা খুব ভাল জানে। পিছত ওচৰত আহে, মই আপোনাৰ ওচৰত আহিলোঁ, মোক অলপ সংক্ষেপ কৰি বুজাই দিয়ক। মই সংক্ষেপ কৰি বুজাই দিয়াতেই তো বুজি গৈছে। এতিয়া বহুত এই আমাৰ মেৰছৰ অঞ্চলত মানে বহুকেইটা প্ৰাইভেট বিদ্যালয় আছে, যিহেতু আপুনি অৱসৰ লৈছে বা আমি যিখিনি আপোনাৰ পৰা জানিলোঁ, আপুনি শিক্ষাৰ প্ৰতি বৰ আগ্ৰহী আছিল, আৰু আপোনাৰ ছাত্ৰ ছাত্ৰীবোৰে বহুত মানে ভাল শিকাইছিল, আৰু ভাল শিকাইছিল বুলি আজি মানে ছাত্ৰ ছাত্ৰীসকলক ভাল শিকাব পাৰিছে।
এতিয়া যদি আপোনাক কোনো এখন প্ৰাইভেট বিদ্যালয়ৰ পৰা যদি আপোনাক মানে অফাৰ দিয়ে যে স্যাৰ আপুনি আমাৰ বিদ্যালয়ত মানে অধ্যক্ষ হৈ কাম কৰক, আপুনি কি কৰিব? তাৰমানে সেনেকুৱা আহিছিল, আলাউদ্দিনৰ স্কুলৰ পৰাও আহিছিল, তাৰপিছত খয়ৰুদ্দিনৰ পৰাও আহিছিল, আৰু লতিবাৰীৰ পৰাও এটা আহিছিল। কিন্তু মই ৰিটায়াৰ হোৱাৰ পিছতেই মোৰ গাখন বেয়া হ'ল। সদায় এটাৰ পিছত এটা লাগিয়ে থাকে। মানে যদি বেমাৰ থাকে শৰীৰত তেনেহ'লে কোনো কাম কৰিবলৈ মন নাযায়। যাবলৈ মানে চাইকেলত উঠাত ভয় লাগিছিল, ইমান দূৰ খোজকাঢ়ি যোৱাটো অসম্ভৱ। আলাউদ্দিন স্কুলত কিছুদিন কৰিছিলোঁ, মানে তো গাড়ী পঠাই দিছিল, গাড়ী দি লৈ গৈছিল, আকৌ ক্লাছ শেষ হোৱাৰ পিছত গাড়ী দি থৈ গৈছিল। কিন্তু লাহে লাহে মোৰ ৰোগটো বাঢ়িল। এতিয়া আৰু মানে সেই শক্তিটো নাই, এতিয়া সেই মনোবলটো আৰু নাই, সেই ষ্ট্ৰেংথ নাই। হয় মানে আৰু ভাবিলোঁ যে বাকী স্কুলত পঢ়িছোঁ বহুত দিন, 20 বছৰমান স্কুলত পঢ়িছোঁ, তাৰপিছত 37 years চাকৰি কৰিলোঁ। মানুহৰ জীৱনটো শেষেই হ'ল। গতিকে যিখিনি সময় আছে এইখিনি অলপ আল্লাহ আৰাধনা কৰি ইমানৰ লগত লৈ গ'লেই ভাল। যিকে নহওক আল্লাহ আপোনাক সুস্থ ৰাখক, আমি এই কামনা কৰোঁ। আমি দৰ্শকসকলক এটাই অনুৰোধ জনাম, এইজন আমাৰ মেৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন দক্ষ শিক্ষক আছিল। এজনৰ নাম আছিল, মানে ক'বলৈ যদিও ইতস্তত লাগে, মানে ক'বই লাগিব, নুৰুল হক। এখেতৰ ঘৰ মানে পণ্ডল বজাৰৰ কাষতে। মানে এখেত ভাল এজন শিক্ষক আছিল, আৰু এখেত প্ৰায় 8 বছৰ কালে মানে অৱসৰ লৈ বহি আছে। আমি হঠাৎ আমাৰ মনত পৰিল যে আমাৰ শিক্ষকগৰাকী মানে 8 বছৰ কাল মনত মানে ঘৰত বহি আছে। এখেতৰ মনৰ কথাবোৰ যদি আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ আগত দাঙি ধৰিব পাৰোঁ, ছাৰৰো ভাল লাগিব, আমাৰ ছাৰৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও চাব পাৰিব যে আমাৰ ছাৰক বহুত দিন মূৰত দেখা পালোঁ। আমি ছাৰৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি মানে ক'ব, মোৰ পিতৃ সমতুল্য মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিসকলে আছে, মোৰ দাদা সমতুল্য প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিসকলে আছে, আমি সকলোকে এটাই অনুৰোধ জনাম যে আমাৰ ছাৰৰ কাৰণে আশীৰ্বাদ কৰিব। আমাৰ ছাৰে যাতে সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰে, আৰু আমাৰ ছাৰে যাতে মানে ভালদৰে থাকিব পাৰে, আৰু আমাৰ ছাৰৰ কাৰণে সকলোৱে যাতে আশীৰ্বাদ কৰে, এইটো আমাৰ অনুৰোধ থাকিব। এইখিনি কৈ মই মোৰ এই অনুষ্ঠানটোৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।